Hello everyone, welcome to my new mini vlogs. আজি Bhupen Hazarika ব্ৰিজৰ একদম মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এফালে দেখিছে না বহুত দীঘল ব্ৰিজৰ মাজৰ পৰা 9.5 কিলোমিটাৰ আছে আৰু এতিয়া আমি গৈ আছো হদিয়ালে বুলি। সিধা গলে পাম আমি হদিয়া। আহি পালো হদিয়া। এফালে আছে বৈৰাগী মুঠ আৰু তাৰে কাষৰে ৰাস্তাটো দি আমি গৈ আছো দহা খাবলে। মোৰ শাহুমাৰ মমায়ৰ দহা আছে আজি প্ৰথমবাৰৰ বাবে হদিয়াত দহা খাবলৈ আহিছো। এফালে গায়নৰ খোলা আহি আছে আৰু ভকতসকলক সেৱা কাৰি পঠিয়াই মানে গোটেই ৰাস্তাটো ধুনীয়াকৈ কাপোৰ পাৰি দিছে। আৰু এইফালে আহিলো আকৌ আমি মাহী ঘৰত, আমাৰ মাৰ মাহী, আৰু এতিয়া সিহঁতে সাজৰ পাতি খাইছে, মানে মাহীয়ে সাজ উলিয়াই দিছে সিহঁতক খাবলৈ। আৰু এইফালে আকৌ আহিলো দহা ঘৰত, আৰু দহা ঘৰত আহি এতিয়া ভাত পানী খাই ল'ব বহিছো আমাৰ মাহী এইফালে আৰু মামী সিহঁতৰ লগত। আৰু এইফালে এতিয়া খাই বৈ ওলাই আহিলো আমাৰ মামী আৰু মই। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব হদিয়াৰ দহা।